हेलो फ्रेंड्स, आज मैं एटा तेने सरू भिडिओ आपलोকৰ মাজত আকৌ আহিলোঁ। আজি মই নগাঁও আহিছিলোঁ। নগাঁৱৰ পৰা ঘূৰি আহোঁতে এটা কথা মোৰ হঠাতে মনত পৰিলে। নগাঁৱৰ ব্ৰহ্মপুৰৰ ফালে পৃথিৱীৰ ভিতৰত মই জনা পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ এটা শিৱলিংগ বনাই আছে, মহামৃত্যুঞ্জয় মন্দিৰ। এই কথাটো যেতিয়া মনত পৰিলে ভাবিলোঁ এবাৰ মন্দিৰটো দৰ্শন কৰি যাওঁ আৰু আপোনালোকক দেখাই যাম বুলি ভাবি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত সাইনবোর্ড লিখা আছে, এইফালে যাব লাগে মহামৃত্যুঞ্জয় মন্দিৰ। মন্দিৰ পালোহি আহি। এতিয়া এইখন গেট হয় আৰু আমি এতিয়া সোমাই যাম ভিতৰলৈ আৰু আপোনালোকক দেখাই যাম। আহি থাকক মোৰ লগে লগে। এইটোৱে মেইন মন্দিৰটোৰ হ'ব। আগতে মন্দিৰ যিটো আছিলে এইটোৱে হ'ব। ওৱাও, কি কম, মই ভবাতকৈ বহুতে ডাঙৰ হয় আৰু এতিয়া বৰ্তমান মই ভিতৰত সোমাই আপোনালোকক দেখাব নোৱাৰিম। এই মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে কাৰণে ভিতৰত সোমোৱাৰ অনুমতি নাই। ইয়াতে চাইনবোৰ্ড লিখা আছে আৰু যেতিয়া বনাই হ'ব তেতিয়া মই আপোনালোকক নিশ্চয় ভিডিঅ' কৰি দেখাবলৈ আহিম। আজি মই প্ৰথম আহিছোঁ। মই আগতে ভিডিঅ'ত দেখা পাইছিলোঁ ইউটিউবৰ, ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া চকুৰ আগত দেখা পাইছোঁ বহুত ডাঙৰ হয়। এই শিৱলিংগটো প্ৰায় 126 ফুট ওখ হয়। মই জনাত পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগ এইটোৱে হ'ব। আৰু গৌৰৱৰ কথা যে আমাৰ অসমত নগাঁও ব্ৰহ্মপুৰত এই শিৱলিংগটো আছে আৰু আপোনালোকেও আহি এই দৰ্শন কৰি যাব পাৰে। আৰু বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে। নিৰ্মাণ কাৰ্য হোৱাৰ পাছত আকৌ ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ আহিম। চাওক না, নীল আকাশৰ মাজত যেতিয়া শিৱলিংগটো এনেকৈ দেখা পোৱা গৈছে, সঁচা মনটো বহুত ভাল লাগি গৈছে।